গ্ৰাম্য পুথিভঁৰালসমূহক পুনৰ উজ্জীৱিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। অসমৰ গাঁৱে গাঁৱে নতুন ৰূপত পুথিভঁৰাল স্থাপন কৰি সমন্বিত প্ৰচেষ্টাৰে আগবাঢ়ি যাব বিচাৰো। বিভিন্ন সময়ত আমি সামাজিক মাধ্যমসমূহৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰি আহিছো। মনৰ হেঁপাহবোৰ মুকলিকৈ ঘোষণা কৰিছো। এই ক্ষেত্ৰত আমি বহু ব্যক্তি তথা অনুষ্ঠানৰ ইতিবাচক সঁহাৰি লাভ কৰিছো। সেয়াই আমাৰ চৰম সৌভাগ্য। জ্ঞানজ্যোতিৰ আহ্বান আজি শিৱসাগৰ, লখিমপুৰ, ঢকুৱাখানা, মাজুলীকে ধৰি অসমৰ বিভিন্ন স্থানত প্ৰায় 9টাকৈ গ্ৰাম্য পুথিভঁৰাল ক্ৰমান্বিত হৈছে আৰু বহুকেইটা হোৱাৰ দিশত আগবাঢ়িছে। জ্ঞানজ্যোতি গ্ৰন্থাগাৰ কেৱল মাজুলীৰে নহয়, সমগ্ৰ অসমৰে এক চিনাকি নাম, পৰিচিত নাম জ্ঞানজ্যোতি গ্ৰন্থাগাৰ। আৰু জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ আজি 6ষ্ঠ প্ৰতিষ্ঠা দিৱস। আজি 6ষ্ঠ প্ৰতিষ্ঠা দিৱস উপলক্ষে সমাজকৰ্মী বিতুপন দলে এইদৰে ফ্লেগেৰে ছিগনেল দিয়াৰ পাছত আচলতে তেওঁলোকে প্ৰায় 5 কিলোমিটাৰ পথ গাঁৱে গাঁৱে ঘূৰি এনেধৰণৰ শোভাযাত্ৰা কাৰ্যসূচী, শৈক্ষিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু প্ৰতিজন লোকেই ঘৰৰ প্ৰতি ঘৰৰ পদূলিত মহিলাসকলে একোখনকৈ গ্ৰন্থ গুৱা পাণ লৈ আচলতে জ্ঞানজ্যোতি গ্ৰন্থাগাৰলৈ অনুদান আৰু গ্ৰন্থ দান কৰা পৰিলক্ষিত হয়। এক সুন্দৰ বাতাবৰণৰ মাজত জ্ঞানজ্যোতি গ্ৰন্থাগাৰে আজি 6টা বৰ্ষত ভৰি দিলে। 1973 চনতেই প্ৰতিষ্ঠা হোৱা গ্ৰন্থাগাৰটি কালক্ৰমত মৃত্যু হৈছিল। তাৰ পৰৱৰ্তী সময়ত 2017 চনত গাঁওখনৰ কেইজনমান সচেতন যুৱকৰ প্ৰচেষ্টাত পুনৰ প্ৰাণ পাই উঠিছিল জ্ঞানজ্যোতি গ্ৰন্থাগাৰ। আৰু 6টা বছৰত ভৰি দিয়া জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ এই শৈক্ষিক শোভাযাত্ৰাই আচলতে কণ কণ শিশুসকলক পুথিৰ প্ৰতি, গ্ৰন্থৰ প্ৰতি এক সুন্দৰ আভাস, সুন্দৰ মানসিকতা গঢ় দিয়াত সহায় কৰিব। আমি সেই পৰিৱেশটো দেখুৱাই আছোঁ। তেওঁলোকে তাৰ সমান্তৰালকৈ আজিৰ দিনটোত জ্ঞানাংকুশ নামৰ এখন পাচিৰ পত্ৰিকাও, হাতে লিখা পাচিৰ পত্ৰিকা তেওঁলোকে উন্মোচন কৰিছে। পৰিৱেশটো দেখুৱাইছোঁ। এক সুন্দৰ পৰিৱেশৰ শৈক্ষিক শোভাযাত্ৰা অনুষ্ঠিত হৈছে সুন্দৰ পৰিৱেশৰ মাজত। আৰু সমগ্ৰ ৰাজ্যখনতেই জ্ঞানজ্যোতি গ্ৰন্থাগাৰে গ্ৰাম্য পুথিভঁৰালক এক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দৃষ্টান্তমূলক ভূমিকা গ্ৰহণ কৰিছে। ৰঙা বেলিটোৰ সৈতে ইয়াৰ তুলনা। জ্ঞানজ্যোতি গ্ৰন্থাগাৰ আচলতে প্ৰতি বছৰৰ দৰে এই বছৰ তেওঁলোকে জ্ঞানাংকুশ নামৰ যিখন পাচিৰ পত্ৰিকা, এইখন পাচিৰ পত্ৰিকা এইদৰে লেখাৰে সজাই তোলা পৰিলক্ষিত হৈছে। আৰু সামগ্ৰিকভাৱে তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰোঁ। কি ক'ব এই মুহূৰ্তত? আচলতে এক সুন্দৰ পদক্ষেপ জ্ঞানজ্যোতি গ্ৰন্থাগাৰে গ্ৰহণ কৰি আহিছে। 6ষ্ঠতম প্ৰতিষ্ঠা দিৱস, কি ক'ব? হয়, জ্ঞানজ্যোতি গ্ৰন্থাগাৰ এটি পুৰণি অনুষ্ঠান। 1953 চনত প্ৰতিষ্ঠা হোৱাৰ পিছত 2017 চনত আমি আকৌ এটা পুনৰবাৰ প্ৰতিষ্ঠা কৰিব লগা পৰিৱেশলৈ ঘূৰি যাব লগা হৈছিল প্ৰাকৃতিক দুৰ্যোগৰ বাবে। 2017 চনত জ্ঞানজ্যোতি গ্ৰন্থাগাৰে নৱৰূপত যি শৈক্ষিক পৰিক্ৰমা, সেই পৰিক্ৰমা আৰম্ভ কৰাৰ পিছত সফলতাৰ ইতিমধ্যে আমি 6ষ্ঠ বৰ্ষত ভৰি দিছোঁ। আমি আশাবাদী বৰ্তমানৰ দৰেই গাঁও তথা অঞ্চলবাসী তথা মাজুলী তথা অসমৰ সমগ্ৰ শৈক্ষিক সমাজে জ্ঞানজ্যোতি গ্ৰন্থাগাৰক আদৰি ল'ব। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ লগতে বৌদ্ধিক, মানসিক, সাংস্কৃতিক, শৈক্ষিক সকলো দিশৰ সৰ্বাংগীন বিকাশৰ বাবে জ্ঞানজ্যোতি গ্ৰন্থাগাৰে সদায় ব্যতিক্ৰমী চিন্তাৰে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়াস কৰিছোঁ। আমি আশাবাদী জ্ঞানজ্যোতি নিজৰ লক্ষ্যত দৃঢ়তাৰে আগুৱাই যাব পাৰিম। অসমবাসী ৰাইজে আমাক আঁকোৱালি ল'ব। এটা সুন্দৰ পদক্ষেপ। আমি এক সুস্থ সবল সমাজ গঢ় দিবৰ কাৰণে আমাৰ শিক্ষাৰ প্ৰয়োজন আছে। আৰু এই শিক্ষা আমি গ্ৰন্থ অধ্যয়নৰ যোগেদি আমি লাভ কৰিব পাৰোঁ। গতিকে তাৰ উদাহৰণস্বৰূপে আজি জ্ঞানজ্যোতি গ্ৰন্থাগাৰ পৰিয়ালে যিটো পদক্ষেপ লৈছে, এই গেৰেকী এটা ভিতৰুৱা গাঁও অঞ্চল, এই গাঁও অঞ্চলত এটা শৈক্ষিক পৰিৱেশ গঢ় দিবৰ কাৰণে এটা পুথিভঁৰাল এটা জ্ঞানজ্যোতি গ্ৰন্থাগাৰে এটা প্ৰতিষ্ঠা কৰিছে। আৰু প্ৰতিষ্ঠা কালৰে পৰা ইয়াতে বহুত শিক্ষিত যুৱক যুৱতী জড়িত হৈ আছে। আৰু আজি আমি অতিকে আনন্দিত হৈছোঁ যে আজি শৈক্ষিক শোভাযাত্ৰাত গাঁৱৰ প্ৰত্যেক ঘৰৰ মানুহে ঘৰৰ পদূলিত আহি এই পুথিভঁৰাললৈ এখন কিতাপ আৰু আধ্য অনুসৰি যিখিনি অৰিহণা আগবঢ়াব লাগে আগবঢ়াইছে। এই পৰিৱেশ দেখি সঁচাকৈ অভিভূত হৈছোঁ আৰু আশা ৰাখিছোঁ
এই পৰিৱেশে মাজুলীৰ চুকে কোণে প্ৰতিটো গাঁৱলৈ বিয়পি পৰক আৰু কিতাপৰ অধ্যয়নৰ যোগেদি গ্ৰন্থৰ অধ্যয়নৰ যোগেদি আমি মাজুলীক এটা বাতাবৰণ সৃষ্টি হওক আৰু এক সুস্থ সবল মাজুলী হিচাপে এটা প্ৰতিষ্ঠিত হওক এই আমি আশা ৰাখিছোঁ আৰু জ্ঞানজ্যোতি গ্ৰন্থাগাৰ সমূহ পৰিয়াললৈ আমি শুভেচ্ছা জনাইছোঁ আৰু প্ৰত্যেক আমি গাঁৱতে এনেকুৱা পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত জ্ঞানজ্যোতি গ্ৰন্থাগাৰ পৰিয়ালে উদ্যোগ লওক তাকে আমি কামনা কৰিছোঁ।